নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই মাছৰ টেঙা আৰু মাছটোৰ বহুত কণী ওলাইছিলে, মাছৰ কণীও ভাজি দেখুৱাম। এয়া থেকেৰা টেঙা লৈছোঁ, এয়া পিঠাগুড়ি অকণমান গুলি লৈছোঁ, এয়া বাদাম বুট আৰু ভাজিবলৈ পিঁয়াজ জলকীয়া আৰু মাছৰ কণী। এয়া পিঁয়াজ দিলোঁ, পিঁয়াজ আৰু জলকীয়াখিনি ভালদৰে ভাজি ল'ম। এতিয়া পিঁয়াজ জলকীয়া ভাজি হোৱাত মই বাদাম দিছোঁ, লগতে মাছৰ কণীখিনি দি দিলোঁ। অকণমান লাৰি দি এতিয়া হালধি নিমখ দিম। নিজৰ সোৱাদ অনুসৰি নিমখ দিব, কিছুমান কম বেছি পৰিমাণে খাইতো নিমখটো। মই নিমখ আৰু হালধি দিলোঁ, দি এতিয়া মই ঢাকি ৰাখিম আৰু বুটখিনিও দি দিলোঁ মই তাতে। আৰু ঢাকি দিছিলোঁ আৰু লৰাই দিছোঁ মাজতে। এইখিনি মোৰ হৈয়ে গ'ল, কিন্তু ইয়াতে মই এবিধ বস্তু দিম, কেনেকুৱা হয় ক'বচোন। ইয়াত মই অলপ টমেট' চচ দিম। এয়া টমেট' চচ অকণমান দি এতিয়া পৰিৱেশন কৰিব পৰা হৈয়ে গ'ল। টমেট' চচ দিলে মানে খাবলৈ অলপ ভাল হয়, অলপ মিঠা টেঙা তেনেকুৱা লাগে। মাছৰ কণীখিনি এয়া হৈ গ'ল পৰিৱেশন কৰিব পৰা। এই কেৰাহীখনতে মই মাছৰ টেঙাটোও বনাম। এয়া তেল দি ল'লোঁ, তেলত অকণমান সৰিয়হ ফুটাই দিম, শুকান জলকীয়া আৰু কেঁচা জলকীয়া দিম, দি হেতাখনেৰে ধুনীয়াকৈ মানে এনেকৈ হেঁচি ধৰিম, নহ'লে সৰিয়হখিনি বৰ চিটিকি যায় নহয় তেলত দিলে। সেইটো কাৰণে মই এনেকৈ দি দিলোঁ। এতিয়া ইয়াতে মই মানে বইল কৰি আলুখিনি পিটিকি লৈছিলোঁ, এই পিটিকা আলুখিনি দি দিলোঁ। 2টা আলু লৈছিলোঁ মই। তাৰপিছত হালধি আৰু নিমখ দি ভালদৰে আলুখিনি ভাজি ল'ম। আলু ভাজি হৈ গ'ল। আলু ভাজি হোৱাত এতিয়া মই যিখিনি থেকেৰা টেঙা পানীত তিয়াই ৰাখিছিলোঁ 1 ঘণ্টামান আগতে, থেকেৰা টেঙাখিনি দি দিলোঁ। থেকেৰা টেঙা দি মই আৰু অকণমান সময় ভাজি ল'ম, পানীখিনি শুহি যোৱালৈকে। তাৰপিছত পিঠাগুড়ি গুলি থোৱাটো সেইটো অপশ্যনেল হয়। আৰু কি হয়, আলু বহুত মানে কিছুমান মানুহে নাখায়, যোনবিলাকৰ মানে ডায়েবেটিছ থাকে, তেতিয়া আলুটো নিদিয়াকৈও পিঠাগুড়ি অকণ দিও টেঙা জোলখন বনাব পাৰি। এতিয়া মই অলপ সৰহকৈয়ে পানী দিছোঁ, কাৰণ মই জোল বনাই খাম আৰু আজি বহুত ৰ'দ, গতিকে টেঙাৰ জোলখন খাই বেছি ভাল লাগিব। আৰু আজি ৰবিবাৰ, এওঁ ঘৰতে আছে, গতিকে মানে টেঙা খাই খুব ভাল পায়, টেঙা বনালোঁ। এতিয়া ঢাকি দিছিলোঁ মই 10 মিনিট, উতল আহিলে এয়া উতলত মাছখিনি দি থ'ম। মাছ দি হলত অকণ ভালদৰে লৰাই দিছোঁ আৰু মই ভালদৰে উতল আহিবলৈ ঢাকি দিম। ঢাকি দি কম জুইত আৰু 10 মিনিট দিলে হৈয়ে গ'ল। 20 মিনিটত হৈয়ে যায় টেঙাৰ জোলখন। আৰু ইয়াত মছলা পাতি একো দিয়া নহয়, স্বাস্থ্যৰ কাৰণেও ভাল। আৰু মই ইয়াত থেকেৰাৰ যি ক'লা ক'লা হেৰি আছিলে, এইটো মানে উঠাই দিছোঁ। টেঙাখিনি উঠি গ'লতো, এতিয়া হৈয়ে গ'ল মোৰ খাবলৈ। এয়া টেঙাৰ জোল দেখিছেনে, ধুনীয়া হৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু এনেদৰে আপোনালোকেও টেঙাৰ জোলখন বনাই খাবচোন, কেনেকুৱা লাগে মোক জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই এভৰিৱান।